নমস্কাৰ হেডলাইন ব্ৰিফলৈ আপোনালোকক স্বাগতম জনাইছো আমি আৰম্ভ কৰিবলৈ লৈছো হেডলাইন টক আজি আমাৰ মাজত উপস্থিত আছে এনে এগৰাকী শিল্পী যিগৰাকী শিল্পীৰ কণ্ঠই আমাৰ প্ৰতিজন শ্ৰোতা দৰ্শকক হৃদয়ত এক মধুময় তানৰ সৃষ্টি কৰিছে যিগৰাকী শিল্পীৰ কণ্ঠ শুনিলে আমাৰ এক মধুময় অসমীয়াৰ এক নিভাজ আলোড়নৰ সৃষ্টি হয় হয় এনে এগৰাকী শিল্পী ডক্টৰ সংগীতা কাকতি বাইদেউ আজি আমাৰ এই অনুষ্ঠানত তেখেতক আমাৰ মাজত পাই আমি অতিশয় আনন্দিত হৈছোঁ আহক তেখেতৰ সৈতে আজি কিছু কথা পাতোঁ তেখেতৰ শৈশৱ তেখেতৰ কৰ্মযাত্ৰা বৰ্তমান তেখেতনো কিহক লৈ ব্যস্ত হৈ আছে কৰোনাৰ যি সন্ত্ৰাসময় মহামাৰীৰ এই সময়ত তেখেতেনো কেনেধৰণে নিজৰ কৰ্মব্যস্ততা বজাই ৰাখিছে আমি এই সকলোবোৰ কথা তেখেতৰ সৈতে আজি পাতিম আহকচোন তেখেতৰ সৈতে কথা পতা আমি আৰম্ভ কৰোঁ বাইদেউ নমস্কাৰ হেডলাইন ব্ৰিফলৈ আপোনাক স্বাগতম জনাইছোঁ আজি আমি আনন্দিত হৈছোঁ আপোনাক আমাৰ এই হেডলাইন টক অনুষ্ঠানটোত আমাৰ মাজত পাই হয় আপোনাৰ সৈতে কিছু কথা পাতিম নমস্কাৰ প্ৰথমতে আমি জানিব বিচাৰিম আজি আমাৰ এই অনুষ্ঠানত আহি আপোনাৰ কেনে অনুভৱ হৈছে এই অনুষ্ঠানত আহি সঁচাকৈ খুব ভাল লাগিছে কিয়নো এনেকুৱা এটা অনুষ্ঠানত অহা মানে বিভিন্ন ধৰণৰ আমাৰ কথা বতৰা কিছুমান শ্বেয়াৰ কৰা হ'ব ভাৱৰ আদান প্ৰদান হ'ব শ্ৰোতা দৰ্শকসকলক লগ পাম সেই ভাবিয়ে মানে খুবেই ভাল লাগিছে আহি পেলাই আৰু এই অনুষ্ঠানৰ প্ৰত্যেকজন সদস্যলৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে আপোনাক আজি আমাৰ মাজত পাই ইমানেই আনন্দিত হৈছোঁ আচলতে ক'ৰ পৰা আৰম্ভ কৰোঁ আচলতে আমি ধৰিবই পৰা নাই তথাপিতো আমি আপোনাৰ শৈশৱৰ পৰা আপুনি কেনেকৈনো সংগীতৰ প্ৰতি আকৃষ্ট হ'ল এনেকুৱা এখন জগতলৈনো কেনেকৈ আহিলে এনেকুৱা বহুতো ধৰণৰ প্ৰশ্ন যিবোৰ প্ৰশ্ন আমাৰ হেডলাইন ব্ৰিফৰ প্ৰতিজন শ্ৰোতা দৰ্শকে জানিব বিচাৰিব আমি প্ৰথমতে আৰম্ভ কৰিছোঁ আপোনাৰ শৈশৱ কেনেকৈ আৰম্ভ হ'ল ক'ৰ পৰা কেনেকৈ আহি আপুনি সংগীতলৈ আহিলে আমি সকলোখিনি কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ শৈশৱ বুলি ক'লে আচলতে মোৰ জন্ম গুৱাহাটীতে হৈছিলে আৰু মোৰ দেউতা ডাক্তৰ সুৰেন্দ্ৰ নাৰায়ণ কাকতি আৰু মা অঞ্জলি কাকতি মোৰ দেউতা চিকিৎসক তেওঁৰ ছয়গাঁৱৰ চিকিৎসক আছিলে আৰু আমাৰ সেই সূত্ৰে আমাৰ শৈশৱ স্কুল ছয়গাঁৱতে আমি ডাঙৰ দীঘল হৈছোঁ তাতে স্কুলীয়া শিক্ষা লাভ কৰিছোঁ আৰু ছয়গাঁৱত থাকোঁতে মোৰ দুগৰাকী বাইদেউ সেই দুগৰাকী বাইদেৱে সেইখিনি সময়ত পণ্ডিত কৰুণাশংকৰ ঠাকুৰীয়াৰ ওচৰত শাস্ত্ৰীয় সংগীতৰ শিক্ষা লাভ কৰি আছিলে আৰু সেইখিনি সময়ত মাহঁতে কয় যে ময়ো মানে খুব মানে ৰাংঢালি আছিলোঁ খুব হাঁহি ফূৰ্তি কৰি থাকোঁ সেইকাৰণে মায়ে মোক মানে সত্ৰীয়া নৃত্যৰ শিক্ষা লাভ কৰিবলৈ ব্যৱস্থা কৰি দিছিলে আৰু মই নগেন লহকৰ ছাৰৰ ওচৰত শিকিছিলোঁ সত্ৰীয়া আৰু দেৱদাসী আৰু কিছুমান কাৰণত মোৰ সেই শিক্ষা আধৰুৱা হোৱাৰ কাৰণে মাহঁতে ঠিক কৰিলে যে যিহেতু মোৰ এটা কণ্ঠটো অকণমান মিঠা মায়ে কোৱা মতে গতিকে পণ্ডিত কৰুণাশংকৰ ঠাকুৰীয়াৰ ওচৰত যিহেতু বাইদেউহঁতে শিকিয়ে আছে তেওঁ গুৱাহাটীৰ পৰা ছয়গাঁৱলৈ গৈ পেলাই শিকাইছিলে গতিকে মোকো তেখেতৰ ওচৰতে সংগীতৰ শিক্ষাৰ ব্যৱস্থা কৰি দিলে আৰু মই তেতিয়া তেনেই সৰু ক্লাছ 6 মানত পঢ়োঁ আৰু সেইখিনি সময়তে মই ভাৰত চৰকাৰৰ পৰা প্ৰতিভা সন্ধানী বৃত্তিও লাভ কৰোঁ আৰু এই বৃত্তিটো মই প্ৰায় 8 বছৰ কাল মই পাইছিলোঁ আৰু সেই বৃত্তিটো লাভ কৰাৰ কাৰণে মই আচলতে সংগীতৰ ক্ষেত্ৰত বহুত বেছি মানে উৎসাহিত হৈছিলোঁ কিয়নো দিল্লীৰ পৰা প্ৰত্যেক ছমাহৰ মূৰে এক্সামিনাৰ আহি পেলাই তেওঁলোকে চাই যে স্কলাৰশ্বিপ যে দিছে আমাক আমি সেইমতে শিকিছোঁ নে নাই প্ৰেক্টিছ কৰিছোঁ নে নাই আৰু আমাৰ যিটো প্ৰগ্ৰেছ সেই প্ৰগ্ৰেছটো চাই পেলাই তেওঁলোকে স্কলাৰশ্বিপটো কণ্টিনিউ কৰে আৰু কাৰোবাৰ যদি প্ৰগ্ৰেছটো ভাল নেদেখে তেওঁলোকে তেতিয়া স্কলাৰশ্বিপ কাটি দিয়ে সেইকাৰণে মই সেই কথাটো লৈ পেলাই খুব বেছি মানে সাৱধান আছিলোঁ আৰু খুব প্ৰেক্টিছ কৰোঁ আৰু ৰাতিপুৱা 4টাতে উঠি সংগীতৰ সাধনা কৰোঁ
এনেদৰে শাস্ত্ৰীয় সংগীত শিক্ষা লাভ কৰি মই বিশাৰত পাছ কৰিলোঁ তাৰপিছত মেট্ৰিকো পাছ কৰিলোঁ ছয়গাঁও হাইস্কুলৰ পৰা মানে জেনেৰেল মেথছ আৰু এডভান্স মেথছ দুইটাতে লেটাৰ পাই পেলাই ফাৰ্ষ্ট ডিভিজনত পালোঁ আৰু সেইখিনি সময়ত আছিলে সেই অঞ্চলটোত 12খন এটা চেণ্টাৰ 12খন স্কুল লৈ পেলাই এটা চেণ্টাৰ আছিলে সেই গোটেই 12খন স্কুলৰ ভিতৰত মই প্ৰথম স্থান পাইছিলোঁ তাৰপিছত মই কটন কলেজত এডমিশ্যন ল'লোঁ ছায়েন্সত ল'লোঁ যিহেতু দুটা অংকতে লেটাৰ দেউতা ডক্টৰ তাতে ছায়েন্সত এডমিশ্যন লৈ পেলাই দেখিলোঁ যে নহয় ছায়েন্সত বহুত পঢ়িব লাগে বহুত মানে প্ৰেক্টিকেলৰ কাম থাকে প্ৰেক্টিকেল লিখিব লাগে আৰু মোৰ মানে সংগীতৰ প্ৰতি ইমানেই বেছি ধাউতি মানে কেতিয়া গীত শিকোঁ কেতিয়া প্ৰেক্টিছ কৰোঁ এনেকৈ লাগি থাকে তাৰপিছত মই ছায়েন্সৰ পৰা আৰ্টছলৈ আহিলোঁ আৰ্টছত আহি মই ইংলিছ অনাৰ্ছ ল'লোঁ লৈ পেলাই মই আৰ্টছ ছাবজেক্টখিনি ইংলিছ অনাৰ্ছটো মই ইমানেই ভাল পালোঁ ইংৰাজী সাহিত্য মানে অকণমান সংগীতৰ লগত মিলে আৰু ইমান সুন্দৰ সুন্দৰ নভেল ড্ৰামা পয়েম এইবিলাক পঢ়িব পাৰি মানে মই খুবেই মানে আনন্দিত হ'লোঁ আৰু মই সেইখিনি সময়ত ইংলিছ মেজৰ লৈ পেলাই কটনৰ পৰা BA পাছ কৰোঁ তাৰ সমান্তৰালকৈ মই সংগীতৰটো ক'লোঁ বিশাৰতো পাছ কৰিছিলোঁ আৰু সংগীতত শাস্ত্ৰীয় সংগীতত মই স্নাতকোত্তৰ ডিগ্ৰীও লাভ কৰোঁ অখিল ভাৰতীয় গান্ধৰ্ব মহাবিদ্যালয় মণ্ডল মুম্বাইৰ পৰা আৰু তাৰ সমান্তৰালকৈ মই আকাশবাণীৰ পৰাও মানে আধুনিক গীত ভজন এইবিলাক মানে পৰিৱেশন কৰিছিলোঁ তাৰপিছতে মই BA পাছ কৰি মই MA পঢ়িবৰ কাৰণে পুনা ইউনিভাৰ্চিটিলৈ যাওঁ পুনাৰ পৰা মই ইংলিছত MA পাছ কৰোঁ আৰু পুনা ইউনিভাৰ্চিটিত পঢ়ি থাকোঁতেই মই এটা খুব ডাঙৰ কেছেট প্ৰতিষ্ঠান মিউজিক মেকাৰ্ছৰ মই গীত গোৱাৰ আমন্ত্ৰণ পাওঁ আৰু তেওঁলোকে সব ৰেকৰ্ডিংবিলাক মুম্বাইত কৰিছিলে আৰু সেইখিনি সময়তে 1991 চনত নিৰিবিলি গধূলি নামৰ এলবামটোৱে যথেষ্ট জনপ্ৰিয়তা লাভ কৰে তাত মই উদিত নাৰায়ণৰ সৈতে গাইছিলোঁ কুমাৰ চানু উদিত নাৰায়ণ কবিতা কৃষ্ণমূৰ্তি জিতুল সোণোৱাল তাৰপিছত সাধনা সৰগম এইসকলৰ লগত গাইছিলোঁ তাৰোপৰি অঞ্জনা নামৰ এলবামত গাইছিলোঁ পংকজ উধাসৰ লগত ডুৱেট কুমাৰ চানু উষা মংগেশকাৰ সোণালী বাজপেয়ী জিতুল দা তেনেদৰে আৰু এইবিলাক বাপ্পী লাহিৰীৰ লগতো এটা বেলেগ এলবামত গাইছিলোঁ বাপ্পী দাৰ এলবামটোত বাপ্পী দা তাৰপিছত ইলা অৰুণ আছিলে কবিতা কৃষ্ণমূৰ্তি অলকা য়াগনিক আছিলে আকৌ প্ৰতীক্ষা নামৰ এলবাম এটাত গাইছিলোঁ তাত অভিজিতৰ লগত ডুৱেট জিতুল সোণোৱাল কবিতা কৃষ্ণমূৰ্তি তেনেকৈ তাৰপিছত সেইখিনি তাতে সব বোম্বেত ৰেকৰ্ডিং হৈছিলে আৰু মুম্বাইত ষ্টুডিঅ' বিটছত ৰেকৰ্ডিং হৈছিলে তাৰোপৰি বাপ্পী লাহিৰীৰ যিবোৰ ৰেকৰ্ডিং সেইবোৰ সানি ষ্টুডিঅ'ত হৈছিলে সানি ষ্টুডিঅ'টো ধৰ্মেন্দ্ৰ ষ্টুডিঅ' 3টা ফ্ল'ৰ সেইখিনি সময়ত 2টা ফ্ল'ৰত মানে ৰেকৰ্ডিং ষ্টুডিঅ' আছে এটাত মানে এডিটিং ষ্টুডিঅ' আৰু সেইখিনি সময়ত প্ৰায়ে মানে সানি দেউল ববি দেউল তেওঁলোক আহি থাকে লগ পাওঁ তেওঁলোকক তাৰপিছত ষ্টুডিঅ' মেহবুবত ৰেকৰ্ডিং হৈছিলে ষ্টুডিঅ' মেহবুব এছিয়াৰ আটাইতকৈ বিগেষ্ট ষ্টুডিঅ' তাত ৰেকৰ্ডিং হৈছিলে বাপ্পীদাৰ মানে চিনেমাত গাইছিলোঁ তাৰোপৰি ফিল্ম চেণ্টাৰ ফিল্ম চিটি মানে মুম্বাইৰ আটাইতকৈ ডাঙৰ ষ্টুডিঅ'বিলাকত কাম কৰাৰ মোৰ সৌভাগ্য ঘটিছিল তাতে আপুনি কাম কৰোঁতে এনেকুৱা কিবা স্মৃতি আছে নেকি যিটো স্মৃতি আপোনাৰ এতিয়াও ভাল লাগে এনেকুৱা কিবা আছে নেকি এইবিলাকেই স্মৃতি ইমান ডাঙৰ সংগীত শিল্পীবিলাকৰ লগত গীত গোৱা তেওঁলোকক মানে লগ পোৱা কথা বতৰা পতা এইবিলাকেই স্মৃতি আৰু কবিতা কৃষ্ণমূৰ্তি তেখেতে মানে মোক কৈছিলে যে তুমি
ইমান কম সময়ৰ ভিতৰত তেতিয়া 2-3 বছৰৰ ভিতৰত মই ইমানখিনি সুবিধা পাইছোঁ মোক কৈছে তুমি এতিয়া যিখিনি এই 2 বছৰ তুমি যিখিনি লাভ কৰিছা মই এইখিনি পাবলৈ তেখেতে এইখিনি পাবলৈ 20 বছৰ লাগিছিল কৈছে মই ইমান দীঘলীয়া ষ্ট্ৰাগল কৰিবলগীয়া হৈছিলে মোক যথেষ্ট তেওঁ ভাগ্যৱতী বুলি কৈছিলে তাৰোপৰি কুমাৰ চানুৱেতো মোৰ কণ্ঠ শুনি কৈছে তোমাৰ এই কণ্ঠ এনেকুৱা এটা কণ্ঠ আমাৰ বম্বে ইণ্ডাষ্ট্ৰীত খুবেই প্ৰয়োজন হৈছে তুমি মানে ইয়াত ট্ৰাই কৰিব লাগে মানে সিনেমাত হিন্দী সিনেমাত গান গাবৰ কাৰণে চেষ্টা কৰিব লাগে তেতিয়া ষ্টুডিঅ'ৰ যিজন ৰেকৰ্ডিষ্ট তেখেত আছিলে হাছান শেখ তেখেতে কৈছে যে তাই ইয়াত পুনেত পঢ়ি আছে অকলে থাকে কেনেকৈ হেৰি হ'ব মানে এইবিলাকতো ইমান সহজ কথা নহয় অকলশৰীয়া ছোৱালী তেতিয়া চানুদাই কৈছিলে যে মই আছোঁ মই কৰিম মই যি প্ৰডিউচাৰক যি ডাইৰেক্টৰক শুনাব লাগে মই দায়িত্ব লৈছোঁ মই শুনাম মই তাইৰ লগত থাকিম মানে মই ছাপোৰ্ট কৰিম কিন্তু মই যিহেতু তেতিয়া MA পঢ়ি আছোঁ পুনা ইউনিভাৰ্চিটিত মই আকৌ পুনালৈ বেক কৰিলোঁ পিছত অৱশ্যে মই মুম্বাইলৈ আহি মুম্বাইত আকৌ ছেইণ্ট জেভিয়াৰ্ছ কলেজত মই মাছ কমিউনিকেশ্যন কৰিছিলোঁ আৰু সেইখিনি সময়ত মই কল্যাণজী আনন্দজীৰ ওচৰত সংগীতৰ শিক্ষা লাভ কৰিছিলোঁ আৰু তাৰোপৰি মোৰ ক'বলৈ ৰৈ গৈছে মই পণ্ডিত কৰুণাশংকৰ ঠাকুৰীয়াৰ ওচৰত শাস্ত্ৰীয় সংগীতৰ শিক্ষা অসমত থাকোঁতে গুৱাহাটীত থাকোঁতে মই লাভ কৰিছিলোঁ সমান্তৰালকৈ মই ভজন সম্ৰাট দেৱেন শৰ্মাৰ ওচৰতো সংগীতৰ শিক্ষা লাভ কৰিছিলোঁ তাৰপিছত মই মোৰ প্ৰথমখন জীৱনৰ প্ৰথম চিনেমা প্লেবেক কৰিছিলোঁ নিপ বৰুৱাৰ আই মোৰ জনমে জনমে আৰু সেইখন চিনেমাত মই সংগীত আছিলে অনুপম চৌধুৰী দা অনুপম দায়ে মোক সুযোগ দিছিলে আৰু সেইখন চিনেমাত মই 5টা গীতত কণ্ঠদান কৰিছিলোঁ আৰু সেই বছৰে 1988ত ইষ্টাৰ্ণ ইণ্ডিয়া মোশ্যন পিকচাৰ্ছ এছ'চিয়েশ্যনে পাতা চলচ্চিত্ৰ মহোৎসৱত মই বেষ্ট ফিমেল প্লেবেক ছিংগাৰ এৱাৰ্ড পাইছিলোঁ আৰু বেষ্ট মেল প্লেবেক ছিংগাৰ এৱাৰ্ড পাইছিলে ভূপেন দাই তেনেদৰে খুব ভাল কিছুমান স্মৃতি মোৰ আপুনি শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱৰ লগতো আপুনি গান গাইছে হয় তেখেতৰ সৈতে আপুনি কোনটো গান গাইছিলে কিবা মনত আছে নেকি আছে ভূপেন দাক মই পাইছোঁ বহুতবাৰ পাইছোঁ মই এবাৰ কলিকতালৈ ডক্টৰ অপৰ্ণা বুজৰবৰুৱা বাইদেউৰ এলবামত গীত গাবৰ কাৰণে গৈছিলোঁ কলিকতাত সলিল চৌধুৰীৰ ষ্টুডিঅ'ত আমাৰ ৰেকৰ্ডিং হৈছিল আৰু সেইখিনি সময়তে আমি খবৰ পাইছিলোঁ যে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মানে গা অসুস্থ তেতিয়া আমি অসমৰ পৰা যিখিনি মানুহ গৈছিলোঁ অপৰ্ণা বাইদেউ মোৰ মা কমল কটকীদা এইসকলে আমি ঠিক কৰিলোঁ যে ভূপেন দাৰ আমি টালিগঞ্জৰ ঘৰত গৈ খবৰ ল'ম সেইমতে আমি তেখেতৰ ঘৰত গৈছিলোঁ টালিগঞ্জৰ ঘৰত আৰু সৰোজ বৰুৱা দাও আছিলে পংকজ দত্তও আছিলে আমি যেতিয়া গ'লোঁ ভূপেন দাৰ একদম বেডৰুমলৈ লৈ গ'ল ভূপেন দাৰ বেডৰুমত মানে মাটিতে মেট্ৰেছ এখন পাৰি থোৱা আছে তেখেতে তাৰমানে মেট্ৰেছখন মাটিত তেনেকৈয়ে তেওঁ তাতেই শুৱে তাতেই লিখা মেলা কৰে তেখেতে আমাক পাই বহা এইবুলি আমাকো বহিব দিলে খুব আদৰ সাদৰ কৰিলে তাৰপিছত আমাক মানে ইমান তেওঁ মানে কথা কৈছে আমাক ইমান হাঁহি উঠা কথা কৈছে খুব জমাইছে আৰু আমাক আহিবই নিদিয়ে কথা পাতি বহুত দীঘলীয়াকৈ আৰু তাৰপিছত মোক কৈছে যোৱা তুমি গোটেই ঘৰটো চাই লোৱাচোন তাৰপিছত তেখেতৰ ড্ৰয়িং ৰুমটো চালোঁ ইমান ধুনীয়াকৈ সজাইছে গোটেই 4খন ৱালতে তেওঁ মানে এৱাৰ্ডবিলাক একদম চিনেমা ফিল্মফেয়াৰৰ এৱাৰ্ডবিলাক ডাঙৰকৈ সজাই থৈছে তাৰপিছত তেখেতে মোক কৈছে যোৱা সিফালে এটা সৰু ৰুম আছে সেইটো চাই আহাচোন তাৰপিছত সৰু এটা ৰুম চালোঁ সৰু অকণমানি ৰুম এটা আছে তাত বিচনা আছে ড্ৰেছিং আইনা আছে খুব পৰিপাটিকৈ আলমাৰি আছে মোক কৈছে সেই ৰুমটো দেখিলা সেই ৰুমটো লতা আশাহঁত আহিলে সেই ৰুমটোতে থাকে তেনেকৈ ক'লে মানে লতা মংগেশকাৰ আশা ভোঁসলেহঁত আহিলে তাত থাকে তাৰপিছত আমি ভূপেন দাৰ একদম টয়লেটো চালোঁ টয়লেটটো ইমান ধুনীয়াকৈ তেওঁ কাৰ্পেট পাৰি থৈছে নহয় তেতিয়াৰ দিনততো ইমান ইণ্টেৰিয়ৰৰ মানে হেৰি নাছিলে
ভূপেন দা ইমান ধুনীয়াকৈ পৰিপাটিকৈ একদম কভাৰ দি মেটেড দি ধুনীয়াকৈ থৈছে আমি কৈছোঁ ভূপেন দাক খুব ভাল লাগিলে সেইটো এটা অভিজ্ঞতা তাৰপিছত 2002 চনত ভূপেন দাৰ লগত একেলগে গীত গোৱাৰ সুবিধা পালোঁ ৰ'দ পোৱাবৰ কাৰণে মাতিবানো কাক সেইটো গালোঁ জনকপুৰৰ জানকীয়ে মিচিং মাছা ঘাঁহে সেইটো ভূপেন দাৰ লগত ডুৱেট গালোঁ ৰাধাচূড়াৰ ফুলগুজি তাৰপিছত নিজকে দেখি এনেদৰে চিৰযুগমীয়া গীত নামৰ এটি এলবামত 4টি গীতত ভূপেন দাৰ লগত একেলগে আচলতে গীতখিনি যেনেকৈ নামটো যেনেকৈ চিৰযুগমীয়া হয় সঁচাকৈ তাৰ প্ৰতিটো গীত সঁচাকৈ চিৰযুগমীয়া বাইদেউ হয় আৰু ৰেকৰ্ডিঙৰ সময়ত ভূপেন দা যথেষ্ট চিন্তিত আছিলে তেখেতে কিন্তু বাৰে বাৰে কৈছিলে চাবা কিন্তু লতাই গোৱা গানকেইটা যাতে নষ্ট নহয় আৰু যেতিয়া ৰেকৰ্ডিং হৈ গ'ল হৈ যোৱাৰ পিছত তেখেতে মানে আমাক হিয়া উজাৰি আশীৰ্বাদ দিছিলে যে কৈছে মই যেনেদৰে বিচাৰিছোঁ তুমি ঠিক তেনেদৰে গাইছা মই ভবাতকৈ তুমি বহুত ভালকৈ গাইছা আৰু এনেদৰে গাই থাকিবা বহুত আগলৈ যাব পাৰিবা বহুত ওপৰলৈ যাব পাৰিবা এনেদৰে ভূপেন দাৰ মানে বহুত আশীৰ্বাদ দিছিলে সেই মুহূৰ্তত আচলতে ৰেকৰ্ডিং ব্যৱস্থাটো কেনেকুৱা আছিলে মানে আজি যিটো মানে ডিজিটেল সেইটো আছে মানে গানটো পটককৈ গালে আপোনাৰ গাই দিয়াৰ পিছত আকৌ এডিট কৰিব পাৰে আকৌ এডোখৰ লগাই এনেকৈ কৰিব পাৰে সেই মুহূৰ্তত কেনেকুৱা আছিলে ৰেকৰ্ডিঙৰ ব্যৱস্থা এইটো মই ৰেকৰ্ডিং 2002 চনত কৰিছিলোঁ এইটো ডিজিটেল মাধ্যম আছিলে আৰু যিবোৰ মুম্বাইত ৰেকৰ্ডিং কৰিছিলোঁ সেই মুম্বাইত তেতিয়া 91ৰ সময়ত 91, 92, 93, 94 এনেকুৱা সময়ত ৰেকৰ্ডিং হৈছিলে তাত ডিজিটেল ব্যৱস্থাটোতো আছিলে কিন্তু মুম্বাইত মানে বাদ্যযন্ত্ৰীসকলে ইমানেই বেছি ভাল বজায় তেওঁলোকে লাইভ বজাইছিলে আৰু মানে মিউজিক মেকাৰ্ছৰ মই স্বত্বাধিকাৰী বীৰেন দাসৰ নাম মই এই কাৰণেই লৈছোঁ তেখেতৰ নাম ল'বই লাগিব তেখেতে ইমান ডাঙৰ এটা হিউজ প্ৰডাকশ্যন বীৰেন দা এতিয়া আমাৰ মাজত নাই তেখেতে এটি এক্সিডেণ্টত আমাৰ মাজৰ পৰা আঁতৰি গ'ল গতিকে তেখেতক মানে মই সদায়ে মানে ধন্যবাদ জ্ঞাপন কৰিয়ে থাকিম কিয়নো ইমান এটা হিউজ প্ৰডাকশ্যন ইমান বিগ বাজেটৰ চাগে ৰেকৰ্ডিং কেছেট অসমত চাগে এতিয়ালৈ ওলোৱা নাই আৰু তেওঁৰ মোৰ যিটো নিৰিবিলি গধূলি এলবাম তাত মোৰ যাই বাহিৰ সুৰে যমুনা ধুৱাই সেই গীতটিত তাবলা বজাইছিলে মোহাম্মদ তৌফিক কুৰেশ্বি তেখেত উস্তাদ আল্লাহ ৰাখাৰ তেখেত পুত্ৰ আৰু উস্তাদ জাকিৰ হুছেইনৰ তেখেত ভাতৃ তেখেতে তাবলা বজাইছিলে তাৰপিছত ৰণু মজুমদাৰ বিখ্যাত বাঁহী বাদক তেখেতে তেতিয়া সেই গীতটিত বাঁহী বজাইছিলে আৰু যিসকল গীটাৰ কীবোৰ্ড সেটাৰ এইবোৰ যিবোৰ বজাইছে প্ৰত্যেকজনে এজন মানে উস্তাদ তেওঁলোকে ইমান ভাল বজায় আৰু সেলিম সুলেমানৰ সেলিমে কীবোৰ্ড বজাইছিলে তাৰপিছত YS মুলকি তেখেতৰ সংগীত ব্যৱস্থাপনা আছিলে তাৰোপৰি বাপি লাহিৰীৰ লগত যিবোৰ মোৰ কাম হৈছিলে সেই বাপিদাৰ ৰেকৰ্ডিঙতো মানে এৰেঞ্জাৰ বেলেগ বেলেগ থাকে তাবলাৰ ক্ষেত্ৰত একেলগে তাবলা যদি 20 জোৰ বা 22 জোৰ তাবলা বাজে সেই তাত এজন এৰেঞ্জাৰ থাকিব একেলগে ভায়লিন যদি 25খন বাজে সেই ভায়লিনখিনি তত্ত্বাৱধানত থকাকে এজন এৰেঞ্জাৰ থাকে আৰু ঠিক তেনেকৈ ষ্ট্ৰিং সেকশ্যন ষ্ট্ৰিং গিটাৰ চিটাৰৰ কাৰণে গিটাৰ যদি একেলগে যদি 8খন বা 10খন বজায় তাতে এজন এৰেঞ্জাৰ থাকে আৰু মানে প্ৰতিটো ইনষ্ট্ৰুমেণ্টৰ কাৰণে এজন এৰেঞ্জাৰ থাকে আৰু ধৰক ভায়লিন তাবলা গিটাৰ এই গোটেইখিনিৰ ওপৰত আকৌ এজন এৰেঞ্জাৰ থাকে আৰু সেই মেইন এৰেঞ্জাৰজনে আছিলে অনিল মহিলে তেখেতক পাইছিলোঁ অনিল মহিলে হ'ল আমাৰ ভূপেন দাৰ প্ৰায়বিলাক গানেই তেখেতে এৰেঞ্জমেণ্ট কৰে আমাৰ ৰুদালি চিনেমাৰ দিল হুম হুম কৰে সেই বিখ্যাত গীতটি তেখেতৰ এৰেঞ্জমেণ্ট গতিকে এইবিলাক মানে কিছুমান এনেকুৱা ধৰণৰ মোৰ মানে এক্সপিৰিয়েঞ্চ অভিজ্ঞতা এইবোৰতো মই আৰু জীৱনত আৰু কেতিয়াও ঘূৰাই নাপাম এইবোৰ মানে এটা খুব মধুৰ স্মৃতি হৈ গৈছে খুব সুন্দৰ
স্মৃতি আৰু বহুতো বাপিদাৰ ৰেকৰ্ডিঙৰ সময়তো মানে দেখোঁ তেওঁক বহুত অভিনেতা অভিনেত্ৰী ৰাইটাৰ এইবিলাকে তেখেতক লগ পাবলৈ আহে ইণ্ডিভাৰ্জি তেওঁ বিখ্যাত ৰাইটাৰ তেখেতক পাইছিলোঁ পেইণ্টেল তেখেতক পাইছোঁ নবাব আৰজু মানে ইমান ডাঙৰ মানে হেৰিবোৰ আহে ৰবীনা টেণ্ডন উষা উঠু আৰু আটাইতকৈ ডাঙৰ কথাটো মইতো যেতিয়া কল্যাণজী আনন্দজীৰ ওচৰত শিকিছিলোঁ তেতিয়া মই লতা মংগেশকাৰকো বহুত ওচৰৰ পৰা তেখেতক মই পাইছিলোঁ তেখেতৰ পৰা আশীৰ্বাদ লৈছিলোঁ আৰু গুৱাহাটীত যেতিয়া লতা মংগেশকাৰে আহিছিলে গীত পৰিৱেশন কৰিবলৈ আমি কটন কলেজত পঢ়ি থাকোঁতে আমাৰ কটন কলেজত লৈ আহিছিলে ডক্টৰ ভূপেন হাজৰিকাদেৱে গোটেই টীমটোকে লৈ আহিছিলে তেতিয়াও তেখেতক খুব ওচৰৰ পৰা আশীৰ্বাদ ল'ব পাৰিছিলোঁ মুম্বাইতো পাইছোঁ গতিকে এইবিলাক মানে এইসকল ইমান ডাঙৰ শিল্পী মই তেতিয়া তাত যেতিয়া তেওঁলোকক ইমান ওচৰৰ পৰা লগ পাইছিলোঁ ইমান ভালদৰে কথা পাতিছিলোঁ তেতিয়া মোৰ এনেকুৱা ভাৱ হৈছিলে যে এওঁলোককতো আমি পায়েই থাকোঁ লগ পায়েই থাকিম কিন্তু যে তেওঁলোকক যে লগ পোৱাটো কিমান ডাঙৰ কথা সেই কথাটো ভাবেই হোৱা নাছিল আৰু এতিয়াও মানে তেওঁলোকক লগ পোৱা বা লগ ধৰাটো এটা খুব কঠিন কথা আজিকালিৰ বহুত ডাঙৰ বৰ্তমানৰ মানে ছিংগাৰ গায়িকায়ো মানে তেওঁলোকক ইমান ওচৰৰ পৰা লগ পোৱা নাই আচৰিত আপোনাৰ ইমানখিনি অভিজ্ঞতা আমাৰ বহুতেই নাজানে আপোনাৰ ইমানখিনি অভিজ্ঞতা আপুনি ইমান বহুত ডাঙৰ মানুহ বুলি কৈছোঁ আৰু তেখেতৰ আচলতে যিবিলাক সংগীতৰ ক্ষেত্ৰত মুধা ফুটা ব্যক্তি তেখেতলোকক আপুনি লগ পাইছে আমাৰ বহুতো দৰ্শকে নাজানে আচলতে ইমানখিনি কথা আৰু ভাল লাগিল আপোনাৰ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ আপোনাৰ এটা গান ৰংমঞ্চৰ গানটো গাইছে আপুনি ৩০টাৰো অধিক ভাষাত গাইছে সেইটো বিষয়ে ক'ব তাৰমানে ৰাষ্ট্ৰীয় ক্ৰীড়াত থিম ছং হিচাপে লোৱা হৈছিলে ৰংমন শীৰ্ষক সেই গীতটি আৰু সেই গীতটি মই ইংৰাজী অসমীয়া বড়ো এই ৩টা ভাষাত গাইছিলোঁ আৰু হিন্দী অসমীয়া হিন্দী বড়ো এইকেইটা ভাষাত গাইছিলোঁ আৰু ইংৰাজীলৈও অনুবাদ হৈছিলে আৰু সেইখিনি সময়ত ৩৩খন ৰাজ্যৰ পৰা বিভিন্ন ধৰণৰ বিষয়ববীয়া আহিছিল খেলুৱৈসকল আহিছিল আৰু তেওঁলোকক অভ্যৰ্থনা কৰিবৰ কাৰণে এনেকুৱা এটা ব্যৱস্থা লোৱা হৈছিলে যে প্ৰত্যেকটো টীম অহাৰ লগে লগে মানে তেওঁলোকৰ ভাষাত এটি গীত গাই তেওঁলোকক আদৰণি জনাব লাগে আৰু সেইখিনি সময়ত অভ্যৰ্থনা সমিতিৰ চেয়াৰমেন আছিলে সেইখিনি সময়ৰ শক্তি মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈ তেখেতে এদিন মোক ফোন কৰি পেলাই ক'লে যে আমি এনেকুৱা এটা কথা ভাবিছোঁ যিখন ষ্টেটৰ পৰা আহিব মানুহখিনি বা প্লেয়াৰখিনি সেই ভাষাৰ গীত গাই পেলাই তেওঁলোকক আদৰিব পাৰি নেকি আৰু আপুনি পাৰিব নেকি কামটো কৰিবলৈ তেতিয়া মই ক'লোঁ যে মই ভাবিব লাগিব মই এতিয়াই ক'ব নোৱাৰোঁ এই বুলি পেলাই মই মোৰ হাজবেণ্ডক ক'লোঁ হাজবেণ্ডে লগে লগে ক'লে তুমি পাৰিম বুলি কিয় নক'লা পাৰিম বুলি কৈ দিব লাগিছিলে তেতিয়া মোৰ হাজবেণ্ডে আকৌ ভাবে যে মই চব কাম পাৰিম আৰু গানৰ ক্ষেত্ৰত তাৰপিছত মই লগে লগে তেখেতক ফোন কৰি ক'লোঁ মই কামটো পাৰিম যেন লাগিছে তেতিয়া তেখেতে ক'লে ঠিক আছে আপুনি আৰম্ভ কৰক আপুনি গানবোৰ কালেকশ্যন কৰক মানে আপুনি ৰেডি হওক আৰু পাৰফৰ্ম কৰিবৰ কাৰণে তেতিয়া নেশ্যনেল গেমছলৈ 2 মাহ আছে তাৰপিছত যেতিয়া মই গানবিলাক সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিলোঁ বা শিকিবলৈ চেষ্টা কৰিলোঁ তেতিয়া দেখিলোঁ যে এইটোতো বিৰাট টান কাম মানে কিয়নো সেইখিনি সময়ত 2006ৰ কথা 6-7ৰ কথা তেতিয়া আমাৰ কোনো গুগল নাই ইণ্টাৰনেট নাই একো নাই বহুত কষ্টকৈ মানে ইয়াত থকা বিভিন্ন অনা অসমীয়া মানুহবোৰ লগ ধৰিলোঁ লগ ধৰি সাউথ ইণ্ডিয়ান মানুহ নৰ্থ ইণ্ডিয়ান মানুহ বেলেগ মানুহবোৰ লগ ধৰি তেওঁলোকৰ পৰা জনপ্ৰিয় গান কিছুমান কালেকশ্যন কৰিলোঁ সেই ভাষাবিলাক শিকিলোঁ গানবিলাক শিকিলোঁ যথেষ্ট সাধনা কৰিব লগা হৈছিল যথেষ্ট কষ্ট আৰু এটা মানে চেলেঞ্জিং আৰু এইটো কাম কৰি মানে খুব ভাল লাগিছিলে আৰু যেতিয়া মানে সেই টীমবিলাক আহে সাপোজ তামিলনাডুৰ টীমটো আহিছে
আমি লগে লগে এটা টিম এটা বনাই লৈছিলোঁ আমি মোৰ লগত আৰু বেলেগ বেলেগ সৰু উদীয়মান কিছুমান গায়ক গায়িকা লৈ লৈছিলোঁ মিউজিচিয়ান আছিলে মানে যিটো ভাষা যিটো জাতিৰ মানুহ আহে তেওঁলোকক মানে তেওঁলোকৰ ভাষাৰে মানে আদৰণি জনায় তামিলনাডু অহাৰ লগে লগে আমি সেই তামিল ভাষাৰ গানটো তেওঁলোকৰ আগত গাই দিওঁ গোৱাৰ লগে লগে তেওঁলোকেতো চাই আচৰিত হৈ কি কথা তামিল হেৰি তাৰপিছত মানে টিম এটাই এটা টিম নহয় তাৰমানে তামিলনাডুৰ পৰা টিম আহিয়ে থাকে বহুত আহিছেতো বহুত প্লেয়াৰ এতিয়া ধৰা ইমানবোৰ খেল আছে এতিয়া ধৰা ভলীবলৰখিনি এটা গ্ৰুপ আহিলে ফুটবলৰখিনি আহিলে তামিলনাডুৰ বা এথলেটিক্সখিনি আহিলে এনেকৈ তেওঁ বেটছ বাই বেটছ আহিয়ে আছে আৰু আমি গায়ে থাকিবলগীয়া হৈছে আমি গেমছ ভিলেজত গাইছিলোঁ তেওঁ মানে সিহঁতে গেমছ ভিলেজত আহি এণ্ট্ৰি যেতিয়া কৰি থাকে তেতিয়া আমি গানবোৰ গাওঁ আমি লগে লগে খবৰ পাওঁ যে কাশ্মীৰৰ গ্ৰুপ আহিছে লগে লগে কাশ্মীৰী গান গাই দিলোঁ এই গোৱাৰ গ্ৰুপটো আহিছে লগে লগে কংকণী গালোঁ এই বোলে পণ্ডিচেৰী আহিছে পণ্ডিচেৰীৰ লগে লগে মানে আপোনালোকে সম্ভাষণ জনোৱা টিম এটাই আৰু যি ঠাইৰ পৰা আহে যি ভাষাৰে মানুহ আহে সেই ভাষাতে আপোনালোকে তেওঁলোকক মানে আদৰণি জনায় আৰু কি হৈছে গোটেই সন্মুখত মানুহবোৰ বহি গৈছে মানে ফাংচন চোৱাৰ নিচিনা আৰু ল'ৰা ছোৱালী প্লেয়াৰবিলাকে বৰ ফূৰ্তি কৰে ন সিহঁতে একদম আমাৰ গানত নাচি বাগি জঁপিয়াই হুলস্থুল তাৰপিছত গুজৰাটৰখিনি আহোঁতে গুজৰাটৰ ল'ৰা ছোৱালীখিনিয়ে সেই হাতত ষ্টিক লৈ দাণ্ডিয়া ষ্টাইলত নাচিব ধৰিছে তাত মানে 70 বছৰ বয়সীয়া মানুহো আহিছে তেওঁলোকেও নাচিছে তাৰপিছত মণিপুৰী ল'ৰা ছোৱালী পিছত এনেকুৱা হ'ল মোক মানে মাতি মানে তেওঁলোকে সোধে আপুনি আহকচোন আপুনি ইমান বেলেগ বেলেগ ভাষাত গান গাই আছে আপোনাৰ একচুৱেলি মাদাৰ টাংটো কি সকলোৰে মানে মনত এইটো মানে প্ৰশ্ন আহি গৈছে আৰু তাৰপিছত মহাৰাষ্ট্ৰৰ টিমটো আহি পেলাই মহাৰাষ্ট্ৰৰ তাহাঁতে মাৰাঠী গানটো গোৱাৰ পিছত মোক আহি তেওঁলোকে মাৰাঠীত কথা কয় মোৰ লগত যে মাৰাঠীৰ যে অমুক গানটো সেইটো গাওকচোন মাৰাঠীতে কয় চবেই তেওঁলোকৰ ভাষাত মোৰ লগত কথা পাতে মই এইফালে বুজিয়ে নাপাওঁ এনেকুৱা ধৰণৰ খুব ফূৰ্তি হৈছিল আৰু তেওঁলোকে কি কৰিছে ইমানেই আমাক ভাল পাইছিলে গৈ নিজৰ ঠাইত গৈ পেলাই আকৌ টিমবিলাকতো আহি আছে আমাৰ কাৰণে তেওঁলোকৰ ট্ৰেডিশ্যনেল খোৱা বস্তু গিফ্ট এইবিলাক পঠিয়াইছিলে এইবোৰ এটা বেলেগ ধৰণৰ এটা অভিজ্ঞতা এইটো মানে যিয়ে দেখিছে সেয়েহে বুজি পায় মানে মই বুজাই ক'ব পাৰিছোঁনে নাই হয় দৰ্শকসকল সঁচাকৈ আচৰিত আৰু এটা কথা সেইখিনি সময়তে মানে আহিলে আমাৰ চিফ মিনিষ্টাৰ আহিলে অসমৰ চিফ মিনিষ্টাৰ তেখেত তেতিয়া তৰুণ গগৈ ডাঙৰীয়া আছিলে আমাৰ অসমৰ পৰা গ্ৰুপটো অহাৰ লগে লগেতো আৰু আমি অসমীয়া বিহু গান আৰম্ভ কৰি দিলোঁ তেতিয়া ছাৰে আৰু একদম জঁপিয়াই পৰিল নাচিবলৈ তেখেতেও নাচিবলগীয়া হৈছে বাইদেউ আহিছে তাৰপিছত ইফালে কালমাদি আহিলে আকৌ গোৱাৰ যিজন চিফ মিনিষ্টাৰ দিগম্বৰ কামাথ বুলি গোৱাৰ চিফ মিনিষ্টাৰ আহিছে আৰু আমাৰ চিফ মিনিষ্টাৰ আহোঁতে গোৱাৰ চিফ মিনিষ্টাৰ অহাৰ লগে লগে আমি কংকণী গানটো গাবলৈ লৈছোঁ তেওঁ এনেকৈ সন্মুখত বহি চাই আছেনে তাৰপিছত তেওঁ ৰ'ব নোৱাৰিলে আৰু উঠি আহি মোৰ হাতৰ পৰা মাইক্ৰফোন টানি লৈ তেওঁ আমাৰ লগতে গাব ধৰিলে কোনো ৰৈ থাকিব পৰা নাই আৰু তাৰমানে আমি যদি আজি অসমীয়া ল'ৰা ছোৱালীখিনি যদি আজি ক'ৰবাত কেৰেলাত যাওঁ কেৰেলাত গৈ যদি শুনো কেৰেলাৰ ল'ৰা ছোৱালীৰ মুখত যদি অসমীয়া বিহু গান শুনো আমাৰ কেনেকুৱা লাগিব তেনেকুৱা আৰু খুব মানে ছাকচেছ আৰু এইবিলাক ভাল লাগিল আপোনাৰ এই যিটো অভিজ্ঞতা আমাক ক'লে আৰু সঁচাকৈ আচৰিত ইমান ধুনীয়াকৈ আপুনি সকলোকে মানে কাকো এনেকৈ ৰৈ আপোনাৰ গান শুনি কোনো ৰৈ থাকিব পৰা নাই আৰু সঁচাকৈ আচৰিত ইমান এটা ভাষাত আপুনি কেনেকৈ ইমান সাধনা কৰি ইমান ধুনীয়াকৈ নিপুণভাৱে যে আপুনি এই অনুষ্ঠানটো পৰিদৰ্শন কৰিলে সঁচাকৈ আচৰিত এতিয়া আমি আপোনাৰ কিছুমান আগৰ গোৱা গান আৰু এই মুহূৰ্ততো আপুনি কিছুমান কাম কৰি আছে আৰু আপোনাৰ ইতিমধ্যে বহুত পপুলাৰ হৈছিল আপোনাৰ মাজুলী আপুনি এটা গান কৰিছিল মাজুলীৰ ওপৰত এটি গীত মাজুলী গীতটি মোৰ বন্ধু দেৱপ্ৰসাদ মিশ্ৰ আমি একেলগে পঢ়া তাৰপিছত হঠাৎ আমি খবৰ পালোঁ যে দেৱপ্ৰসাদ মিশ্ৰ মাজুলীৰ মানে ডেপুটি কমিশ্যনাৰ হ'ল আমাৰ ইমানেই ভাল লাগিলে মানে
দেৱক মানে আমি অভিনন্দন জনাই পেলাই কথা প্ৰসংগ কৰোঁ আমি দেৱ আমি এটা মাজুলীৰ ওপৰত গান এটা কৰোঁ দিয়া দেৱই মানে অলপ গান চান গায় ভালেই গায় কিন্তু ৰেকৰ্ডিং কৰা নাছিলে তাৰপিছত তেনেকৈ আৰু আৰম্ভ হ'ল হৈ পেলাই অনুপজ্যোতি চৌধুৰী দা মোৰ লগত আছিলে তেওঁ লগে লগে ক'লে ভিডিঅ'টো মই বনাম দেই এই বুলি মানে আমাৰ ফূৰ্তিতে মানে আমি কৰিয়ে পেলালোঁ গানটো অনুৰাধা দাস বাইদেৱে লিখিছে মই সুৰ কৰিছোঁ আৰু অনুপ দাই মানে ভিডিঅ'টো কৰিছে আৰু দেৱ আৰু মই আমি দুজনে গাইছোঁ গাই পেলাই এইটো ইমানেই গানটো জনপ্ৰিয় হ'ল মাজুলীবাসীয়ে ইমান ভাল পালে তেওঁলোকে কৈছে যে এই গীতটি মানে চাই পেলাই মাজুলীৰ মানে গোটেই আইডিয়া এটা হৈ যায় আৰু মাজুলী মানে দৰ্শন নকৰাকৈ গীতটি চালে মানুহে গম পায় আৰু হয় মানে বাহিৰৰ কোনোবা এজন ব্যক্তিয়ে যদি গানটো চাই নিশ্চয় মাজুলীৰ বিষয়ে এটা সম্যক ধাৰণা এটা পায় ঠিকে আৰু তেনেদৰে আৰু বহুতকেইটা গীত নজনাকে কিনো হেঁপাহেৰে সেই গীতটিও জনপ্ৰিয় হ'ল বহুত ধুনীয়া গান সেই গীতটিৰ কাৰণে এৱাৰ্ডো পাইছোঁ দুচকুৰ আৰে আৰে সেইটো তাৰপিছত জিৰ বুলি অকণমান ছেমি ক্লাছিকেল গীত এটি সেইটো ডক্টৰ অপৰ্ণা বুজৰ বৰুৱা বাইদেৱে শিকাইছিলে আমাৰ শ্ৰোতাসকলে নিশ্চয় আমাৰ অনুষ্ঠানলৈ আহিলে যেতিয়া এটা গানো শুনিব বিচাৰিব আৰু আপুনি যদি গানটো গুণগুণাই নিদিয়ে নিশ্চয় আমাৰ অনুষ্ঠানটো আধৰুৱা হৈ থাকিব নিশ্চয় বিচাৰিম আপুনি এটা গান আমাৰ মাজত আজি গাই দিয়ক দৰ্শকসকল আছে শুনিব নজনাকে কিনো হেঁপাহেৰে এটি খুব ভাল লগা ৰোমান্টিক গীত মই ক'ব বিচাৰিছিলোঁ এই গানটো আপুনি কওক নেকি মই এইটো অকণমান দুলাইন গাই দিছোঁ অকণমান গাই দিছোঁ নজনাকে কিনো হেঁপাহেৰে সপোনাকো আকুল হৈ তোমাৰ ঠিকনাকে বিচাৰি ফুৰোঁ নজনাকে কিনো হেঁপাহেৰে সপোনাকো আকুল হৈ তোমাৰ ঠিকনাকে বিচাৰি ফুৰোঁ বুকুত হেজাৰ বৰষা দুচকু ৰঙেৰে ভৰা বাউলী বতাহে বাইদেউ গান শুনিলোঁ আমি আৰু এই মুহূৰ্তত জানিব বিচাৰিম আমি যিটো এতিয়া কৰোণা মহামাৰী এটা সন্ত্ৰাসৰ সৃষ্টি কৰিছে এই মুহূৰ্তত বাইদেউ কেনেধৰণে ব্যস্ত হৈ আছে আৰু আমাৰ এই কৰোণাৰ সময়ত আমাৰ অসমবাসীৰ কাৰণে গীতৰ মাধ্যমেৰে কিবা কাম কৰিবলৈ লৈছে নেকি কি ধৰণে ব্যস্ত হৈ আছে আমি অকণমান জানিবলৈ চেষ্টা কৰিম বাইদেউ যদিও মাজতে লকডাউন আছিলে লকডাউনত ঘৰত সোমাই থাকোঁতেও কিন্তু আমি সংগীতৰ কাম কৰিবলগীয়া হৈছে কৰোণাক লৈ কেইবাটাও গীতত কণ্ঠদান কৰিছোঁ অসম চৰকাৰৰ কৰোণাৰ ওপৰত এটি কালচাৰেল এফেয়াৰ্ছে উলিয়াইছিলে এটি গীত সেইটোত কণ্ঠদান কৰিলোঁ তাৰোপৰি অসম অলিম্পিক সন্থাই এটি গীত উলিয়াইছিলে আমাৰ খেলুৱৈসকলে তাত অংশগ্ৰহণ কৰিছিল এই যে লকডাউনৰ মাজত খেলুৱৈসকলে ঘৰত সোমাই আছে তেওঁলোকে প্ৰেক্টিছ কৰিব পৰা নাই সেই গীতটি মানে হাম হোংগে কামিয়াব সেই গীতটিত খেলুৱৈসকলৰ লগত অংশগ্ৰহণ কৰিছিলোঁ কণ্ঠদান কৰিছোঁ তাৰোপৰি অনুপজ্যোতি চৌধুৰী দাই আৰু এটি গীত কৰিছিলে কৰোণা মানে অলপ মানে পজিটিভ ধৰণৰ সেই কৰোণাক লৈ গাইছোঁ এনেদৰে মানে কৰোণাক লৈ কেইবাটাও গীতত কণ্ঠদান কৰা হৈছে আৰু তাৰোপৰি নিজৰ সাধনাখিনিতো কৰিবই লাগিব আৰু মই ভাবোঁ মই প্ৰত্যেকজন ল'ৰা ছোৱালীকে এটা উপদেশ দিব খোজোঁ যে যিমানেই যি নহওক যিমানেই ধুমুহা আহক যিমানেই যি নহওক এদিন হ'লেও এটা ভাল দিন আহিবই সদায় এনেকৈ নাথাকে ভাল দিন আহিব গতিকে এইখিনি সময়তে আমি আচলতে নিজৰ যিখিনি কৰ্তব্য ঘৰত যিখিনি পঢ়া শুনা হওক বা সংগীতৰ সাধনা হওক বা কণ্ঠটো ভালে ৰখা এইবোৰ কাম কৰি নিজে অলপ ৰেডি হৈ থাকিব লাগে আৰু ভাল দিন অহাৰ লগে লগে তেতিয়া আকৌ জঁপিয়াই পৰিব লাগে গতিকে আৰু মই মোৰ ল'ৰা ছোৱালী আহাল তাহাঁতকো বহুত সময় দিবলগীয়া হৈছে কিয়নো তেওঁলোকৰো স্কুল কলেজ বন্ধ তেওঁলোকো অকণমান ভাগি পৰাৰ নিচিনা হৈছে তেওঁলোককো নতুন নতুন কথা
দিহা পৰামৰ্শ দিবলগীয়া হৈছে এনেদৰে ব্যস্ত হৈ আছোঁ হয় এতিয়া আমাৰ বহুতো শিল্পী আছে যিসকলে এতিয়া কৰোনা মহামাৰীয়ে যি পৰিৱেশৰ সৃষ্টি কৰিলে এই মুহূৰ্তত তেখেতসকল বিভিন্ন ধৰণে তেওঁলোক কুঙা হৈ পৰিছে তেখেতলোকক লৈ আপুনি কি ক'ব মই এটা কথাই ক'ম যে এটা বেলেগ এইটো অকল আমাৰ বুলি নহয় প্ৰত্যেকজন মানুহৰে মানে নানান ধৰণৰ বিপদ হৈছে শিল্পীসকলৰ হৈছে বা ভ্ৰাম্যমান থিয়েটাৰ বা চিনেমা হলবিলাক বন্ধ হৈ গৈছে চিনেমা বন্ধ হৈছে বা ৰেষ্টুৰেণ্ট বন্ধ হৈ গৈছে দোকান পোহাৰ বন্ধ হৈ গৈছে এতিয়া যদিও মানে খুলি দিছে যদিও মানুহৰ মাজত এটা ভয় আছে সতৰ্ক হৈ পেলাই চবেই সাৱধানে কামবিলাক কৰি আছে যদিও আগৰ নিচিনাকৈ হোৱা নাই কামবোৰ অলপ কম হৈ আছে গতিকে মই ভাবোঁ তেওঁলোকে হতাশাত ভুগিব নালাগে বিকল্প কিবা ব্যৱস্থা উলিয়াব লাগে যাতে মানে যিটো কাম কৰিছিল সেই কামটো যদি চলা নাই বা তাৰ সলনি কেনেকুৱা ধৰণৰ কাম কৰিব মইতো চবকে দেখিছোঁ যে এই হেৰিৰ মাজত দেখিছোঁ গেলামালৰ দোকানকেইখন এদিনো বন্ধ হোৱা নাই বা মোবাইলৰ দোকানকেইখন এদিনো বন্ধ হোৱা নাই তেওঁলোকৰ সদায় খোলা আৰু মেডিচিনৰ দোকান গতিকে সেই তেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব লাগিব হয় মোবাইলৰ দোকান মোবাইল ৰিপেয়াৰ কৰা বা গেলামালৰ দোকান বা তেনেকুৱা ধৰণৰ বা মেডিচিনৰ মানে এইবুলি নিজৰ ব্যৱস্থা আমি নিজেই অলপ সাৱধান হৈ নিজেই চম্ভালিব লাগিব মানে যেনেকুৱা যি পৰিস্থিতি নহওক লাগে তেখেতলোকে যাতে হতাশাত ভুগি যাতে বহি থাকিব নালাগে অপচনেল কিবা কাম বিচাৰি লওক হয় সেইটোকে মই ক'ব খুজিছোঁ এই মুহূৰ্তত আপুনি যিহেতু বহুত মেধাৱী আছিল পঢ়াৰ ক্ষেত্ৰত আপুনি বিদ্যালয় মহাবিদ্যালয়ত যিখিনি আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিলে আপুনি বহুত নাম কৰিছে মেধাৱী আছিলে তাৰ লগে লগে আপুনি সংগীতৰ যি শিক্ষা সেই শিক্ষাও আপুনি বহুত ধুনীয়াকৈ আপুনি মানে শেষ কৰিছে আৰু যিমানখিনি আনুষ্ঠানিক শিক্ষা আছিলে আৰু এই মুহূৰ্তত যদি আপোনাৰ পৰা জানিব বিচাৰিম যে সংগীতৰ এনেকুৱা কিছুমান শিল্পী ইতিমধ্যে বহুতো জনপ্ৰিয় হৈ আছে আৰু এনেকুৱা কিছুমান শিল্পী আছে যি আনুষ্ঠানিক শিক্ষা ল'বলৈ তেওঁলোকে উৎসুক নহয় মানে তেখেতলোকৰ বিভিন্ন অসুবিধাও থাকিব পাৰে আনুষ্ঠানিক শিক্ষা লোৱাটো কি জৰুৰী নেকি কেনেধৰণে এই সংগীতৰ যদি কোনোবাই যদি আপোনাৰ দ্বাৰাও যদি অনুপ্ৰাণিত হ'ব বিচাৰে বা অলৰেডি কোনোবাই যদি অনুপ্ৰাণিত হৈ আছে তেখেতলোকক আপুনি কি পৰামৰ্শ দিব আনুষ্ঠানিক শিক্ষাটো প্ৰত্যেকটো ক্ষেত্ৰতে দৰকাৰী সংগীতেই হওক নৃত্য হওক অভিনয় হওক আনকি আমি যদি ৰন্ধা বঢ়াও কৰোঁ ৰন্ধা বঢ়াৰো কিছুমান নিয়ম আছে আমাৰ কেনেকুৱা মানে সোডাৰ লগত হালধি নিদিয়ে তেনেকুৱা ধৰণৰ কিছুমান কথা গতিকে মই ভাবোঁ প্ৰত্যেকটো ক্ষেত্ৰতে আনুষ্ঠানিক শিক্ষা ল'লে তেওঁলোকে ভালদৰে আগবাঢ়ি যাব পাৰিব আৰু আনুষ্ঠানিক শিক্ষা ল'লে লংগিভিটিটো থাকে গতিকে মই ভাবোঁ মই চবকে হেতুকে এটা যদি গান ৰাতাৰাতিৰ ভিতৰতে হিট হৈ গৈছে সেই ৰাতাৰাতিৰ ভিতৰতে যেনেকৈ সেই শিল্পীজন ষ্টাৰ হৈ গ'ল আকৌ অতি কম সময়ৰ ভিতৰত তেওঁ নাইকিয়া হৈও যাব পাৰে বাইদেউ এটা কথা সুধো এই মুহূৰ্তত আমি সংগীতৰ কথা পাতিলোঁ এই মুহূৰ্তত আপোনাক ডাইৰেক্ট এটা কথা সুধোঁ আপুনি আগন্তুক নিৰ্বাচনত কোনটো দলত জইন কৰিব শিল্পীসকলে দলে বলে হিলদল ভাঙি বিভিন্ন ধৰণৰ ৰাজনীতিক দলসমূহত অংশগ্ৰহণ কৰিছে আৰু কৰিব পাৰে চবৰে এটা নিজৰ এটা হেৰি থাকে হয় নহয় আৰু ৰাজনীতি কৰাটো ইমান সহজ কথা নহয় ৰাজনীতি কৰিবলৈ সেই পাৰ্টিকুলাৰ ব্যক্তিজনৰ সেই প্ৰতিভাটো থাকিব লাগিব কিয়নো কোনেও ৰাজনীতি কৰোঁ বুলি ৰাজনীতিত টিকা ইমান সহজ নহয় যদি তেওঁলোকৰ সেই প্ৰতিভা আছে তেওঁলোকক মই মানে শুভেচ্ছা জনাইছোঁ অভিনন্দন জনাইছোঁ তেওঁলোকে জইন কৰক আৰু মোৰ সেই প্ৰতিভাটো নাই তাৰমানে আৰু মই যদি কোনোবা হেৰিত ইলেকশ্যনত উঠিব লাগে আগতে ৰাইজক মই সুধি ল'ম কোনেনো মোক ভোট দিব সেই চাই পেলাইহে সমষ্টিটো ঠিক কৰি ল'ব লাগিব বাইদেউ মুহূৰ্তত আপোনাক সুধিব বিচাৰিছোঁ বাবু বৰুৱা অজয় ফুকন বিদ্যাসাগৰ সীমান্ত শেখৰ এওঁলোকেও ৰাজনীতিত গৈছে যিহেতু তেওঁলোকে একোটা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিব তেওঁলোকৰ নেতৃত্ব আপুনি মানি ল'বনে তেওঁলোকে যদি বিধায়ক হোৱাৰ পিছত তেওঁলোক নিশ্চয় মন্ত্ৰীও হ'ব
তেতিয়াতো আমি মানে নিশ্চয় ল'ব লাগিব কিয়নো মন্ত্ৰীৰ ওপৰত আৰু একো নাই আৰু আপুনি কি ভাবে তেখেতলোকে MLA বিধায়ক হ'ব পাৰিবনে তেখেতসকলে এইটো সময়হে ক'ব দেই মই ক'ব নোৱাৰিম আৰু সেইটো আচলতে ৰাইজৰ ভোটৰ ওপৰত নিৰ্ভৰ হয়, কৰিব হয়, হয়। ঠিক আছে ভাল লাগিল বহুতো ব্যস্ততাৰ মাজত আমাৰ এই অনুষ্ঠানলৈ আহিলে মোৰো আমাৰ খুব দৰ্শক- ভাল লাগিলে মোৰ বহুত ভাল লগা কথা কিছুমান শ্বেয়াৰ কৰিব পাৰিলোঁ হয়। সঁচাকৈ খুব ভাল লাগিলে আৰু এই হেডলাইন ব্ৰিফ এই পৰ্টেল কি ৰ'বা মই কওঁ মোৰো খুব ভাল লাগিলে আজি খুব সুন্দৰকৈ মোৰ ভাল লগা কথা কিছুমান মই শ্বেয়াৰ কৰিব পাৰিলোঁ আৰু হেডলাইন ব্ৰিফলৈ মোৰ আন্তৰিক উলগ শুভেচ্ছা ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে প্ৰত্যেকজন শ্ৰোতা দৰ্শককো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ বন্ধুসকল আমি ইতিমধ্যে মধুময় কণ্ঠৰ অধিকাৰী ডক্টৰ সংগীতা কাকতিৰ সৈতে কিছু সময় কটালোঁ আপোনালোকে নিশ্চয় ভাল পালে আৰু আচলতে তেখেতৰ যিটো সংগীতৰ যাত্ৰা আৰু তেওঁৰ যিটো কৰ্মক্ষেত্ৰ তেওঁৰ যিমানখিনি কৰ্ম কৰিছে পাতিব লগা বহুত কথা আছে এয়া সামান্য মাত্ৰ আগলৈও নিশ্চয় আপোনালোকে চাই থাকিব তেখেতক আকৌ আগন্তুক আমি সময় সুবিধা মিলাই আপোনালোকৰ মাজলৈ আকৌ তেখেতক আনিম আৰু নিশ্চয় বহুতো কথা আছে যিখিনি কথা ইতিমধ্যে আপোনালোকে হয়তো নাজানে আৰু বহুত কথা আছে সেইখিনি কথা আমি পৰৱৰ্তী সময়ত পাতিবলৈ চেষ্টা কৰিম ধন্যবাদ